हेलो एवरीवन কি খবৰ আপোনালোকৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছো আজি এতিয়া মই গা ধোৱা নাই মানে আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছো কাৰণ আজি হল কাতি বিহু আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ এটো বাৰু হেপাহৰ নহয় কাৰণ যেহেতু এইটো বিহুত ধৰক খোৱা লোৱা বা হেনেকে মানে বেছি ডাঙৰকৈ যেহেতু পতা নহয় আসলতে কি আমি যিমানখিনি জানো আৰু কাতি বিহু কঙালী বিহু বুলি কয় কিয়নো এইটো বিহুত অকমান মানে হেৰি হয় আপোনাৰ অভাৱ অনাটন অকমান খেতিয়কৰ মাজত হয় তো আজি গধূলি ইয়াতেতো বাৰু আমাৰ টাউনত ইমানখিনি নহয় এনে আমি আপোনাৰ হেৰি প্ৰসাদ গধূলি দিম আমি হেতু বেলেগ কিন্তু গাঁৱত মানে কি কৰে খেতিয়কবিলাকে আমি সৰুৰ পৰাও দেখিছোঁ আমাৰো যেহেতু খেতি আছিল ঘৰত মানে গধূলি পথাৰত গৈ কিনে খেতিৰ মাজত আমি চাকি দিওঁ তাৰপিছত মাহঁতে ঘৰৰ বোৱাৰীসকলে চাকি দিয়ে তাৰপিছত আপোনালোকৰ এই আমি ঠগি বুলি কওঁ দিয়কচোন আমি তাতে ঠগি দিওঁ তাৰপিছত গধূলি আমি আপোনালোকৰ আকাশ বন্তি জ্বলাওঁ এই তামোলৰ গছত নাৰিকলৰ গছত কলপতুৱাৰ হেৰিবিলাক মানে বান্ধি কিনে তাতে আমি চাকি দিওঁ আকাশ বন্তি বুলি কয় আৰু কলপতুৱাৰ এই হেৰি বান্ধি মানে ওপৰত হেৰি কৰে মানে একদম দীঘল বাঁহৰ হেৰি আৰি কিনে সেনেকৈ চাকিবিলাক লগাই দিয়া হয় তাকে আকাশ বন্তি বুলি আমি কওঁ যিখিনি মই জানো যিখিনি সৰুৰ পৰা দেখিছোঁ সেইখিনি বাৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ কিবা ভুলো হ'ব পাৰে আমি কিন্তু সেনেকৈ কৰিছিলোঁ সৰুতে এতিয়াতো মানে আমি ল'ৰা ছোৱালীবিলাকক সেইবিলাক দেখুৱাবই পৰা নাই যিহেতু আমাৰ টাউনত খেতি নাই কি দেখাম আৰু গতিকে ঘৰতে যিখিনি পাৰোঁ আমি নিয়মখিনি আমাৰ এই নেক্সট জেনেৰেশ্যনক আমি দেখুৱাব চেষ্টা কৰোঁ যিখিনি পাৰোঁ তো আপোনালোকে মই আজি এতিয়া ঘৰ চৰ চাফা কৰি মুচিম তাৰপিছত মই গধূলিলৈকে পেহা আহিছে ৰ'ব ফুৰিবৰ কাৰণে তাৰপিছত সেইখিনি কৰিম এতিয়া মই বেবীকো দেখাওঁ ৰ'ব বেবী কি ধুনীয়া কৰি মানে আগতে আমি সৰুতে এই উৰাজাহাজ বহা পেহা আহিছে পেহা বুঢ়া খবৰ ল'ব আহিছে বহা তো বিহুৰ বজাৰ বিহুৰ বজাৰ অকল বিহুৰ বজাৰ কৰিম বিহুৰ আধা মানে আছে কিনবা নৈবদ্যৰ ভিতৰত কেইবিধমান হ'ল আৰু কেইবিধমান আছে কিনবা উৰাজাহাজ আৰু সেই বনাই যি কচোন কিয় দেখছো না বনাইছা না আগতে বোলে বনাই না গাঁও গেলা উৰাজাহাজ আৰু কাছ এইবিলাক বনাই আমি বনাইছিলোঁ তো আকাশ বন্তি সেইটো ক'লোঁ মই মাত্ৰ আকাশ বন্তি আৰু মানে খেতিৰ মাজত যি সেই চাকি তাকি সেইবিলাক টাউনত বাৰু এতিয়া আমি নাই কিন্তু গাঁৱৰ ফালে খুব ভাল লাগে আজি তো পেহাও বোলে পূৰা সেই মানে কলচল নিবাইছোঁ আৰু হেৰি শুকমা টেঙা ৰবাব টেঙাটো মানে এই বিহুত লাগিবই আৰু কেঁচা তামোলটো নিয়ম আৰু এইবিলাক আগত খৰ উপযোগী আচলতে এইটো বিহুত মানে খেতিয়কসকলৰ মেইনকৈ খেতিয়কসকলৰ মানে বেছি হেৰি আৰু প্ৰাৰ্থনা জনাই যাতে মানে ধান শস্য গোটেইখিনি মানে ভঁৰাল ভৰি পৰে তাৰে কামনা কৰে আচলতে খেতিয়কবিলাকে তো সেইখিনিয়ে মই জানো দিয়কচোন যিখিনি জানো আৰু সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ গধূলিও মই দেখাম কেনেদৰে মই কাতি বিহু চেলিব্ৰেট কৰোঁ এতিয়া আমাৰ বেবী পূৰা তুলসীৰ গুচুৰ পূৰা মুচি নতুন তুলসী ৰুব তাৰ হেৰিতে মানে আমাৰ এই পতা যায় বন্তি জ্বলাওঁ আৰু সেইটো নিয়ম গতিকে মই বেবীকো দেখাই আছোঁ গাইজ আকৌ আহিলোঁ গা পা ধুই আহিলোঁ বা ভাত পানী ৰান্ধিলোঁ এতিয়া মানে এটা ভাল খবৰ পালোঁ সেইকাৰণে মই বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিহেতু সকলো কথাই আপোনালোকক কওঁ তো মোৰ আজি 4th গ্ৰেডৰ ৰিজাল্ট দিলে নহয় আপোনালোকে গমেই পাইছে নিশ্চয় আপোনালোকৰো কোনোবা আছে যদি জনাব মোক কমেণ্টত মোৰ পেহীৰ ল'ৰা দুটাই দিছিল মানে 3rd গ্ৰেডতো দিছিল 4th গ্ৰেডতো দিছিল দুইটাতে দিছিল তো দুইটাই পাছ কৰিছে 4th গ্ৰেডৰ ৰিজাল্ট 11টা বজাত ডিক্লেয়াৰ হ'ল গতিকে দুইজনে পাছ কৰিছে এটাক আপোনালোকে চিনি পায় মোৰ ব্লগত দেখাই পাই থাকে ডাঙৰ পেহীৰ ল'ৰা এবাৰ BSc কমপ্লিট হৈছে হি মানে 4th গ্ৰেডতো দিছিল 3rd গ্ৰেডতো দিছে আৰু এটা মোৰ মাজু পেহীৰ ল'ৰা
মাজু মানে সৰু মাজু পেহীৰ ল'ৰা তো সি এনেও ৰিলায়েন্স ট্ৰেণ্ডত কৰিয়ে আছে গুৱাহাটীৰ তাত কৰিয়ে আছিল তথাপিতো চৰকাৰী জব দিয়কচোন মানে এই যে কিছুমান ক্ষেত্ৰত মানে ক'ব লাগিব হিমন্ত মামাই কিছুমান ক্ষেত্ৰত কিন্তু বৰ ভাল কাম কৰিছে মানে এইটো ডাঙৰ পেহী বাৰু ডাঙৰ পেহী পেহা দুয়ো চাকৰি কৰে অলি চাকৰি কৰে কিন্তু সেই পেহীৰ মানে ল'ৰাটো যে তিহঁতৰ অৱস্থা ইমান ভাল নহয় কিবা মানে সি এতিয়া ট্ৰেন্সত পাই অকণমান মানে অৱস্থা স্থবিৰ হৈছে নহ'লেতো পেহাই খুব কষ্ট কৰি মানে ডাঙৰ দীঘল কৰিছে সিহঁতক গতিকে সি এনেকৈ অকণমান তাত বাৰু ইনকাম কৰি আছে এতিয়া তথাপিতো চৰকাৰী জব পালে কিমান ভাল লাগে ভাবকচোন আৰু হিমন্ত মামাৰ কাৰণে এইখিনি মানে সুবিধা হ'ল 1 টকা নিদিয়াকৈ মানে চাকৰি ক'তনো মানে আজিকালি মানে নহৈছিলে কিন্তু এতিয়া যি মানে পুলিচত হওক এই 4th গ্ৰেডৰ এইকেইটা যিকেইটা টেটৰ এইবিলাক দিছে বহুত বহুত ধন্যবাদ এই চেগতে মই ধন্যবাদ দিছোঁ কাৰণ কিয় জানেনে কিছুমান দুখীয়া ল'ৰা ছোৱালী আছে মানে পইচাটো দিব নোৱাৰে কোৱালিফাইড হ'লেও পইচা দিব নোৱাৰে তাৰ কাৰণে চাকৰি নাপায় মানে বহুত ক্ষেত্ৰত ডিপ্ৰেশ্যনত মানে যায় এইবিলাক ময়ো বুজি পাওঁ কাৰণ ময়ো ইমানখিনি ধৰক পঢ়া শুনা কৰি চাকৰি নাপালোঁ বাৰু যি কি নহওক আমি চলিব পাৰিছোঁ মানে কিবাকৈ আছোঁ চলি ভগৱানৰ কৃপাত কিন্তু কিছু ল'ৰা মানুহবিলাক বহুত ডিপ্ৰেশ্যনত ভোগে দিয়কচোন যিহেতু সিহঁতে কিবা এটা কৰি ফেমিলিক খুৱাব লাগিব গতিকে ল'ৰাবিলাক বিশেষকৈ বেছি ডিপ্ৰেশ্যনত ভোগে ছোৱালীও ভোগে সেইটো মই নকওঁ তথাপিতো ল'ৰাবিলাক অলপ বেছি মানে দায়িত্ব যেতিয়া ঘৰখনৰ এটাই ল'ৰা হ'ব গোটেইখিনি দায়িত্ব মানে তাৰ মূৰতে পৰে তো সেইকাৰণে আজি মানে খুব ভাল লাগিছে মানে আমাৰ ঘৰত প্ৰায়ভাগ মানে চাকৰিয়ালে মোৰ মানে মাৰ ঘৰৰ কথা কৈছোঁ প্ৰায়ভাগে মানে চৰকাৰী চাকৰিয়াল তো এতিয়া সিহঁতেও দুইটাই পালে এটা বাৰু অৰেল টেষ্ট হ'ব যি কি নহওক দিয়কচোন এইখিনিলৈকে যে আগবাঢ়িলে সেইটো বহুত ডাঙৰ কথা মানে বহুত ভাল লাগিল বহুত বহুত ধন্যবাদ আজি মানে কাতি বিহুৰ দিনাই ইমান এটা ভাল খবৰ পাইছোঁ তো বহুত বহুত ধন্যবাদ ভগৱানলৈও আৰু আমাৰ হিমন্ত মামালৈও বহুত বহুত মানে ধন্যবাদ এইখিনি হেৰি দিলে আৰু কাৰ পাইছে দিবচোন মোক কমেণ্টত ক'ব ভাল লাগে জানেনে মানে নিজৰ আত্মীয়টো বেলেগ কথা মানে যিবিলাক এই যে পুলিচৰ চাকৰিবিলাক হৈছে ইমান ভাল লাগে দুই এটাই যেনেকৈ আহি কয় মানে বাইদেউ আমাৰ খুব ঘৰত অৱস্থা বেয়া কিন্তু চাকৰিটো পাই ৰক্ষা গতিকে বহুত ভাল লাগে সেনেকুৱা তো আপোনালোকক মই মনৰ কথাখিনি জনালোঁ আজি খুব হেপী মই দেখাম বাৰু দুইটাকে দেখাম চাকৰি পোৱা ভাইটি দুটাক মই দেখাম এটা চিনি পায়ে আপোনালোকে গম পাবয়ে দেখা পালে আৰু মই এপাক গধূলি পেহীহঁতৰ ঘৰত যামো ডাঙৰ পেহীহঁতৰ ঘৰত আপোনালোকক কৈছোঁৱে মোৰ বেছি দূৰ নহয় পেহী খুৰাৰ ঘৰ মোৰ কাষতে থাকে গতিকে মই যাম আপোনালোকক দেখাম তো আপোনালোকে আশীৰ্বাদ কৰিব সিহঁত দুইটা তো মই আৰু কাতি বিহুৰ মানে দেখাই থাকিম মই হেৰি পৰ্যায়ক্ৰমে আপোনালোকক এইখিনি মই ক'লোঁ তো আপোনালোকে চাই থাকিব ব্লগটো আকচু আমাৰ আকচু আহিছে আকচু চাওঁ চুকু চাওঁ হাই দিয়া আকচু হাই 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 আমাৰ আকচু চাওঁ মা আমাৰ এইফালে ক এইফালে দেখিছেনে দুই এটা মাত ফুটিছে তাইৰ এতিয়া কি মানে হেৰি চিঞৰি থাকে পুৰা একদম তই চাওঁ মা আকচু টাটা দিয়া মা চাওঁ টাটা দিয়া এয়া টাটা দিয়া টাটা 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 দাদা দাদা টাটা আকচু আকচু চোৱা চাওঁ হাঁহি দিয়া আমা নহয় দেখিছে মৰম কৰিছে মোক আহা তো এনেকৈ থাকোঁ আৰু ধেমালি কৰি
আমাৰ এটা জানুই কি একশো মা তুমি হা जैसे दियाने रिगार्डो ऑन फ्राई ता रैपर হয় বুজি নাপাওঁ আপোনালোকে পাব কিজানি মই হ'লে নাপাওঁ কি বোলে ৰেপাৰ চাওঁ দেখুৱাচোন দেখাই ৰ'ব তাই মানে তেতিয়াৰ পৰা কিবা কিবি আঁকি আছে এইবিলাকতো বুজি নাপাওঁ কিবা এনেমি ৰেপাৰ এইবিলাক আৰু এতিয়াৰ বাচ্চাহে জানিব অৱশ্যে কিছুমান মাকেও জানিব পাৰে দিয়কচোন আমি কিন্তু এইবিলাক বুজি নাপাওঁ এই ৰ'বা বেক কেমেৰা কৰি দেখাই দিওঁ দে ৰ'ব এয়া কমপ্লিট হোৱা নাই বাৰু তাই আঁকি আছে এইটো বোলে কিবা ৰেপাৰ এনিমিন নেকি না তেনে ৰিয়েল লাইফৰ ৰিয়েল লাইফৰ ৰেপাৰ বোলে 2018 ত ডেথ হৈছে এয়া কি আছে কেনেকুৱা হৈছে জনাবচোন তাইৰ আৰ্টটো কেনেকুৱা হৈছে জনাব আপোনালোকে এক্স টেন্টাশন বুলি জানে কিন্তু ৰিয়েল নাম হ'ল জেছে ডিয়ানো ৰিকাৰ্ডো অন ফ্ৰাই তাই ট্ৰাই কৰি থাকে আৰু এইবিলাক ক'বাৰ কিবা আৰু দিনটো মানে এনেকুৱা ট্ৰাই কৰি থাকে আৰু জুমনো এটা আঁকিছে ৰ'ব তুমি কি আঁকছ হয় এইটো উঠাই দিয়া আকচু বুঢ়া ক'ৰবাত সোমাই গৈছি আকচু ক'ত সোমাই গৈছ আৰু এইটো কিনি আনিছে আনি এনেকৈ এইবিলাক পূৰা খুলি পেলাব তাৰপিছত আৰু জোৰা লগাব সেইটো হ'ল কাম এইটো হ'ল তাৰ কাম এইটো হ'লে নিজে মিলাব নোৱাৰে মোবাইলত চাই মিলাই আৰু এনেকৈ খুলি কেইদিনমান পিছত চব মানে আৰু নিমিলা হ'ব ৰ'বা বদমাচি কৰি মেগনেটিক হ'লেও বেয়া হ'ব সদায় এনেকৈ থাকলি তাৰো গা বেয়া পূৰা মানে চৰ্দি লাগি আছে মোৰ ছবি চাবা মোৰ ছবি তোমাৰ ছবি চাম দা আনা দেখক এতিয়াও বোলে আঁকছে ৰ'ব দেখাব দেখিছেনে এইবিলাক কেনেকৈ খুলি পেলাই এইবিলাক এনেকৈ থাকে কিবা এটা বস্তু আনি দিম মানে তাৰ খোলা হেৰি কৰা সেনেকৈ থাকে সি কিবা কি আঁকছ তো এনিমি বোলে বাপৰে বাপ এইবিলাক কি এনিমি হে আজিকালি নাৰতো বাপৰে বাপ এইটো নাৰতো এই নাৰতো আৰু নাই এইবিলাক কি নাৰাটো কি হোৱাট ইজ নাৰাটো এনিমি কেৰেক্টাৰ এইবিলাক আঁকি কিবা লাভ আছেনে কি লাভ আছে মন ভালে মান স্যাটিসফ্যাকশন है क्या ये আকছু হ'ব এই কৰি থাকিব নালাগে আৰু কিতাপ ল কাতি বিহুৰ শুভেচ্ছা দে গাইজক হেপী কাতি বিহু এইয়া পূৰা প্ৰসাদৰ প্ৰস্তুতি চলি আছে পূৰা ধুনীয়াকৈ কাটি আছে মায়ে আজি মই দিব নোৱাৰোঁ বিশেষ অসুবিধা এটাৰ কাৰণে মায়ে দিব এইয়া চাওক ৰবাব টেঙা যিটো নেকি কাতি বিহুৰ স্পেচিয়েল ৰবাব টেঙা লাগেয়ে এইখন শিৱ মন্দিৰত দিব অকণমান এইখিনি আৰু তুলক মায়ে পূৰা যোগাৰ কৰি আছে দিব এতিয়া হ'লে আৰু গোটেইখিনি দিয়ক একবাৰ কাতি বিহুৰ শুভেচ্ছা দি দিয়ক চবকে কওক আপুনি কাতি বিহু কাতি বিহুৰ শুভেচ্ছা থাকিল সকলোকে কামনা থাকিল সকলোৰে ভাল হওক সকলোৱে খাব আহি পেলাই
অঁ আপোনালোকক খাব আহি অঁ তো প্ৰস্তুতি এতিয়া চলি আছে এতিয়া মাই দিব আৰু শৰাইখিনি দিব তো আপোনালোকে চাই থাকক আমাৰ বেবী পূৰা চাকি লগাই আছে এয়া মন্দিৰত অকণমান দিব আৰু তুলসীৰ গুৰত দিব বেবী এতিয়া চাকি জ্বলাই আছে হা বেবী মস্ত ডাঙৰ চাকি আৰু এয়া আমাৰ এয়া তুলসীৰ গুৰত পূৰা দি আছে দানমো দিয়া ফুলি ৰাখি না অঁ ফুল সেই ৰাতি না বেছি সেই নাই এইবিলাক ফুল দেখিছে আমাৰ পূৰা একদম য়েলো ধুনীয়া ধুনীয়া ফুল চাৰিওফালে এইটো বেবী ৰোৱা তুলসীৰ ঢাপ এইবিলাক বেছি সেই কৰি নেদবা মা জুমনে সেৱা কৰি আছে ৰাইজ এয়া দৰ্শক মাহী হ'ল আপোনাৰ পাতলাক আপোনাৰ খান একবাৰ দেখাই দিওঁ ৰ'ব এয়া মাহীৰ শৰাই ধুনীয়াকৈ পাতিছে মাহী দিয়ক কাতি বিহুৰ শুভেচ্ছা দিয়ক শুভেচ্ছা থাকিল সকলোলৈ ভালে কুশলে ৰাখক ভগৱানে সেয়াই আৰু কামনা কি ধুনীয়া কৰি কৈছে দেখিছে নে মাহী মাহীৰ তাতো খাব লাগিব আজি চবত তাতে দেখাই আছোঁ আৰু আমাৰো চোতালত পাতিছে তো কাতি বিহুৰ মই গোটেইখিনি দেখুৱাব চেষ্টা কৰিলোঁ এই মাত্ৰ শৰাই চৰাই ভাঙি আমি প্ৰসাদ খালোঁ সকলোৱে মিলি জুলি আপোনালোকে দেখুৱালোৱে আমাৰ ঘৰত মানে 2-3খনকৈ শৰাই পৰিছে তো সকলোৱে মিলি চাহো খালোঁ বিহু বুলি মাহীৰ হোটেলো আছে তো হোটেলৰ পৰা চাহ তাহ আনি কিনে আমি গোটেইকেইটাই মিলি জুলি খালোঁ কাতি বিহু উদযাপন এনেকৈয়ে আমি কৰিলোঁ অকণমান সৰু সুৰাকৈ হ'লেও গাঁৱততো আজি মানে আমি সৰু থাকোঁতে এই পূৰা গাঁও একদম মানে হেৰি প্ৰসাদ আমি ভাঙিব যাওঁ একদম ইমান মানে প্ৰসাদ উঠে আমাৰ পিছদিনা পূৰা ধুম মানে একখাৰে মানে প্ৰসাদ হৈ যায় তো ইয়াতেতো আৰু টাউনত সেনেকুৱা নিয়ম নাই তাৰে মাজতে ক'ৰবাত আছে বাৰু আমাৰ এইখিনিত নাই যিহেতু আমি ইয়াত চব ধৰ্মাৱলম্বীৰ লোকে আমি এইখিনিত আমি আছোঁ সকলো মিলি কিনে গতিকে সেইটো নিয়ম আমাৰ নাই বাৰু অসমীয়াখিনিৰ হে অকণমান এইটো বিহুত বেছি ঘৰে ঘৰে হেৰি কৰাটো তো যি কি নহওক আমি ভালকৈ উদযাপন কৰিলোঁ আৰু কাতি বিহুত আপোনালোকে জানে সকলোৱে জানে তাৰ ভিতৰত কিছুমানে নাজানিবও পাৰে তুলসীৰ তলত আমি কাতি মাহৰ গোটেইকেইটা দিন আমি আচলতে চাকি দিব লাগে কোনোবাই দিয়েও আৰু কোনোবাই বাৰু আমি নিদিওঁ তথাপিতো দিয়া নিয়ম আচলতে গাঁৱতো সকলোৱে দিয়ে কাতি মাহত গোটেই মাহটো নাম প্ৰসংগ চলে আচলতে তাৰ এটা প্ৰবাদ আছে গোটেই মানে কাহিনীটো ক'ব গ'লে বহুত দীঘলীয়া হ'ব কেতিয়াবা মই নিশ্চয় এনেকুৱা উপলক্ষে মই ক'ম বাৰু মানে তুলসীৰ জন্ম কাহিনী তুলসী মাৰ কেনেকৈ তুলসীক কিয় পবিত্ৰ বুলি মানো আমি গোটেই মানে আমাক পূজাত তুলসী নহ'লেতো আমাৰ পূজা এভাগো পূজা সম্পন্ন নহয় তো ইয়াৰে এটা লম্বা কাহিনী আছে তথাপিতো মই অকণমান কৈ দিছোঁ মানে কাতি বিহুত কিয় মানে তুলসীক মানে সেৱা কৰা হয় তুলসীৰ তলত কিয় চাকি দিয়া হয় অকণমানকৈ কৈ দিছোঁ যেতিয়া তুলসীৰ স্বামী মানে শংখচূড়ৰ মৃত্যু হৈছিল মহাদেৱ শিৱৰ হাতত অৱশ্যে বিষ্ণুৰ কাৰণে এই বিষ্ণুৱে নিৰ্দেশ দিছিল মহাদেৱক তো যি কি নহওক এই বিষ্ণুই যেতিয়া আৰু তুলসীক শংখচূড়ক হত্যা কৰি তুলসীক আশীৰ্বাদ দিছিল
যে তুমি নহ'লে কোনো মানে পূজা পাৰ্বণ নহয়, মোক যেতিয়াই মানুহে পূজা কৰিব তেতিয়াই তোমাক স্মৰণ কৰিব লাগিব, মানে তোমাক লাগিবই, মোৰ পূজাত তোমাক লাগিবই, তুমি আৰু মই এনেকৈ মানে অভিন্ন হৈ থাকিম, এনেকৈ লগ হৈ থাকিম, এনেকৈ দিছিল আশীৰ্বাদ। আৰু তোমাক সদায় পবিত্ৰ বুলি গণ্য কৰা হ'ব, আৰু তুমি নহ'লে মানে মৰতত কোনো পূজা ভাগ নহয়। সেই দিন ধৰি মানে তুলসী আচলতে ৰাণী আছিল এগৰাকী, পিছত মানে সাপগ্ৰস্ত হৈ তেওঁ এই তুলসীৰ ৰূপ ল'লে। তো তুলসী মাৰ জন্ম এই কাতি মাহত হৈছিল, সেইকাৰণে গোটেই কাতি মাহটো মানে তুলসীৰ তলত চাকি দিয়া হয়। আৰু এই আমাৰ আজি কাতি বিহুৰ দিনা, সেইকাৰণে সেই আজি কাতি বিহুৰ দিনাৰ পৰাই, দমাহীৰ দিনাৰ পৰাই গোটেই মানে কাতি মাহটো আমি তুলসীৰ তলত চাকি দিলে ভাল, তুলসীৰ নাম গুণ গালে আমাৰ ভাল বুলি কয়। সেইটো আমাৰ মাহঁতে এনেকৈ কৈছিল। আৰু এইটো আপোনালোকেও গম পাব ইউটিউবত, আপোনালোকে যদি কিবা কাৰণত আপোনালোকে গোটেই হেৰিটো চাই, কাহিনীটো মানে আপোনালোকক জানিবলগীয়া থাকে, আপোনালোকে সেনেকৈও গম পাব। তথাপিতো ময়ো কেতিয়াবা বাৰু এনেকুৱা হেৰি হ'লে মই ক'ম গোটেইখিনি, ভালো লাগিব। তো বহুত আপোনালোকক বৰ কৰিলোঁ চাগে, মানে কি হয় কেতিয়াবা নিজৰ জনা কথাখিনি কৈও ভাল লাগে, আৰু ময়ো এনেকৈ মানে কিছুমানে ক'লে মানে শুনি ভাল পাওঁ আচলতে। তো আপোনালোকে বেয়া নাপাব যদি মানে এইখিনি শুনি ভাল লগা নাই, স্কিপ কৰি দিব, একো কথা নাই। আৰু নজনাবিলাকৰ কাৰণে কিন্তু জানিবলগীয়াও কথা। তো আপোনালোকক দেখুৱালোঁ। পুনৰ আপোনালোকক কাতি বিহুৰ মই বহুত হিয়া ভৰা ওলগ জনালোঁ, শুভেচ্ছা জনালোঁ, যাতে সকলো মানুহৰে দুখ দুৰ্দশা মৰিখন হয়, সকলোৰে অপায় অমংগল দূৰ হয়, সকলোৱে ভালে কুশলে থাকে, আমাৰ যেন ভঁৰাল ধানেৰে উপচি পৰে। আমাৰনো আৰু খেতি নাই যদিও সেইকণ মানে অভাৱ যাতে নহয়। তো আপোনালোকৰ পৰা আজি মই বিদায় মাগিছোঁ দীপশিখাই। পুনৰ এটি নতুন ব্লগ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি মই ইমানতে সামৰিছোঁ। অকণমান হ'লেও যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ মই দেৱালীৰ ব্লগ লৈ আহিম, আপোনালোকে চাব, মোক উৎসাহ দিব। তো আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।